নমস্কাৰ বহুদিন বিৰতিৰ পাছত মই আপোনালোকৰ ওচৰলৈ অহাৰ লগতে মোৰ বাগিচাখনতো মই বহু দিনৰ পাছতহে সময় দিব পাৰিছোঁ আচলতে কি কাৰণত সেইখিনি মই লাহে লাহে ভিডিঅ'টোৰ লগে লগে কৈ যাম অলপমান ব্যস্ত আছিলোঁ ব্যস্ত থকাৰ কাৰণে এইবাৰ শীতকালীন ফুলৰো কোনো ধৰণৰ প্ৰস্তুতি মই কৰিবলৈ নোৱাৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোতো মই কৈছিলোঁ আপোনালোকক যিখিনি মোৰ পাৰ্মানেণ্ট প্লাণ্ট আছে সেইখিনিক লৈয়ে এতিয়া অকণমান ব্যস্ত হ'ম বুলি ভাবিছোঁ যিহেতু বহুত দিনেই হ'ল ইহঁতক অকণমানো চকু দিব পৰা নাই এওঁ মাজে সময়ে পানী দি থকাৰ বাহিৰে বাকী কি হৈছে কোনটো প্লাণ্ট কেনেকৈ আছে কোনটো টাব অকণমান ৰ'দৰ প্ৰয়োজন হৈছে সেইখিনি একেবাৰে মানে প্লাণ্টছৰ লগত জড়িত কোনো ধৰণৰ কামতে একেবাৰে মই লাগিবলৈ সময় পোৱা নাছিলোঁ সেই ভাবিছোঁ এতিয়া অকণমান ইহঁতক সময় দিম যিহেতু ঠাণ্ডাৰ বতৰ আৰু ঠাণ্ডাৰ দিনকেইটা ইনড'ৰ প্লাণ্টছসমূহৰ কাৰণে খুবেই কঠিন ডৰমেঞ্চি পিৰিয়ড যিহেতু চলে গতিকে আজি এগ্ল'নিমাখিনি অকণমান চকু দিছোঁ মানে এমাহমানেই হ'ল নেকি ইহঁতক মই একেবাৰে চকু নিদিয়া আৰু সেইকাৰণে বহুতখিনি পাত শুকাই যোৱাৰ লগতে পকিছে কিছুমান এগ্ল'নিমা গুৰিতে ছিগি গৈছে আচলতে ঠাণ্ডাৰ দিনখিনি বহুত কঠিন ইহঁতৰ কাৰণে আৰু সেইকাৰণে আমি গাৰ্ডেনাৰসকল এই দিনকেইটাত যথেষ্ট সাৱধান হ'ব লগা হয় সেইকাৰণে ইহঁতৰ মাজে মাজে সোমাই মই এইখিনি পাত দেখিছেনে কিমানখিনি পাত জমা হৈ আছিলে প্ৰত্যেকজোপা প্লাণ্টৰ পৰাই এগ্ল'নিমাৰ মানে এইখিনি অকল এগ্ল'নিমাৰ পৰাই মই এনেকৈ পকা পাতেই হওক শুকান পাতেই হওক ছিঙি পেলালোঁ কাটি পেলালোঁ আৰু যদি এইখিনি মই ইয়াতে থাকিবলৈ দিওঁ তেতিয়াহ'লে সেই প্লাণ্টটো ছাৰ্ভাইভ কৰিবলৈ বহুতখিনি কঠিন হৈ পৰে এগ্ল'নিমাবোৰ এনেকুৱা ধৰণৰ এটা কণ্ডিশ্যন হয় এনেকুৱা এই ঠাণ্ডাৰ সময়খিনিত এই সমস্যাটো ফেব্ৰুৱাৰী মাহলৈকে থাকে আৰু এই সময়খিনিতেই আচলতে এগ্ল'নিমা কোনটো বাচিব কোনটো থাকিব আমি গম পাওঁ আপোনালোকে মোৰ হাতখন দেখি হয়তো গম পাইছে আচলতে ৰাসৰ বতৰ শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন ৰাসত এইবাৰ জড়িত হৈছিলোঁ দুলীয়াজান ৰাসৰ সোণালী জয়ন্তী বৰ্ষ আছিলে যশোদাৰ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ সেই কথাটোৰ কাৰণেই আচলতে মই ফুলত একেবাৰেই সময় দিব পৰা নাছিলোঁ এমাহ জোৰা মোৰ আখৰাৰ পিছত ৰাসৰ প্ৰদৰ্শন টোপনি ক্ষতি এই সকলোবিলাকৰ মাজত মোৰ প্লাণ্টছখিনি অকণমান মানে অৱস্থাটো বেয়াই হৈ পৰিছে আপোনালোকে দেখিছেই গতিকে আজি অকণমান সময় ইহঁতক দিছোঁ এগ্ল'নিমাৰ পকা পাতখিনি ছিঙি মই সেইখিনি ঠিক ঠাক কৰাৰ পাছত মোৰ বাৰান্দাত থকা এই প্লাণ্টবিলাক যিবিলাকৰ পাতবিলাক ইমান বেছি লেতেৰা হৈ গৈছে আৰু ভেৰিগেটেড প্লাণ্টবিলাক আচলতে পাতবোৰ যথেষ্ট পৰিমাণত চাফা কৰি থাকিব লাগে আমি পাতবোৰ যদি চাফা হৈ নাথাকে ইনড'ৰ প্লাণ্টছে খাদ্য প্ৰস্তুত কৰিবলৈ যথেষ্ট পৰিমাণে অসুবিধা হয় বিশেষকৈ এতিয়া ডৰমেঞ্চি পিৰিয়ড আৰু এই সময়খিনিত আচলতে ইমান খৰাং বৰষুণৰ কোনো নাম নিচান নাই সেইকাৰণেও ইমান ধূলি বালি অসংখ্য কিবাকিবি আহি পাতবিলাকত পৰি লেতেৰা হৈ থাকে আৰু সেইকাৰণে আমি যিমান পাৰোঁ পাতবোৰ চাফা কৰি ৰাখিব লাগে মই বহুত দিনেই হ'ল ইহঁতক চাফা নকৰা সেইকাৰণে আজি টাব তাৰপাছতে পাতবোৰ যিমান পাৰোঁ অকণমান চাফা কৰিবলৈ চেষ্টা কৰিছোঁ এইটো ভেৰিগেটেড ৰিং অফ ফায়াৰ ৰংটো ইয়াৰ ধুনীয়া হৈ আছে কিন্তু পাতবোৰ যথেষ্ট পৰিমাণে লেতেৰা সেইকাৰণে এইটোও মই এতিয়া চাফা কৰিম চাফা কৰোঁতে বিশেষ একো নাই ঠাণ্ডা অকণমান পানী লৈছোঁ এমগমান ঠাণ্ডা পানী লৈ তাত 1 ড্ৰপ ডেটল হেণ্ড ৱাছ যে থাকে সেই 1 ড্ৰপ জাষ্ট 1 ড্ৰপ মানে নামমাত্ৰ আমি তাত যদি দি লওঁ তেতিয়াহ'লে পাতবোৰ যথেষ্ট পৰিমাণে চাফা হয় এইটো মোৰ ভেৰিগেটেড যিটো মনষ্টেৰা বৰ্ষিয়ানা এলব' ভেৰিগেটা সেইটো মই চাফা কৰিছোঁ ইমান ধূলি হৈ গৈছে চাফা কৰিবলগীয়া কাম বহুতখিনিয়ে আছে কিন্তু এতিয়াৰে পৰা এনেকৈ অকণকৈ আৰম্ভ কৰিছোঁ যিহেতু শীতকালীন ফুলৰ মই কোনো প্ৰস্তুতি নাই কৰা যিহেতু সময়ৰ অভাৱৰ কাৰণে মই কৰিব নোৱাৰিলোঁ সেইকাৰণে মোৰ যিখিনি প্লাণ্টছ আছে অলৰেডি সেইখিনিকে মই অকণমান সময় দি ইহঁতক চাফ চিকুণ কৰাৰ পৰা ইহঁতৰ যিখিনি মানে প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাখিনি যাতে মই এই দিনকেইটাত ভালদৰে দিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে চাগে শীতকালীন ফুলৰ প্ৰস্তুতি কৰিছে কোনে কেনেকুৱা হৈছে আপোনালোকৰ ফুলবোৰ নিশ্চয় জনাব মই মিছ কৰিছোঁ আচলতে
শীতকাল বুলি ক'লেই বাগিচাখনত ৰঙৰ সংযোজন খুব ভাল লগা এটা কথা কিন্তু সময়ৰ অভাৱৰ কাৰণে যিহেতু শীতৰ ফুল যদি আমি ৰোপণ কৰোঁ তেতিয়াহ'লে যথেষ্ট সময় দিব লগা হয় প্ৰত্যেক দিনেই পানী দিব লাগে এতিয়া ইনড'ৰ প্লাণ্টছখিনিত সদায় পানী নিদিলেও হয় অকণমান এসপ্তাহ 15 দিনৰ মূৰে মূৰে ইহঁতক পানী দিলেও কোনো কথা নাই কিন্তু শীতকালীন ফুলক পানীৰ পৰিমাণটো যথেষ্ট থাকিব লাগে আৰু দেখিছে মই যি টুকুৰা স্পঞ্জ লৈছিলোঁ পাতটো চাফা কৰিবলৈ সেই স্পঞ্জ টুকুৰাও কিমান বেছি লেতেৰা হৈ গৈছে গতিকে আজি মই থুলমূলকৈ আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ বহুত দিন যিহেতু ভিডিঅ' আপোনালোকক দিয়া হোৱা নাই মোৰ বাগিচাৰ পৰা গতিকে আজিৰ ভিডিঅ'টোত মই অকণমান বাগিচাখনত কেনেকৈ জড়িত হৈছোঁ কাম কেনেকৈ আগবঢ়াইছোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে পৰৱৰ্তী সময়তো মই নতুন নতুন কিছুমান বিষয়ৰ ভিডিঅ' আনিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম যদি ইনড'ৰ প্লাণ্ট কিবাৰ মানে প্ৰতিপালৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মই যিমান পাৰোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম কমেণ্টত জনাব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে ভালে থাকক আৰু শীতৰ ফুলখিনিৰ সৈতে ব্যস্ত থাকক যিসকলে শীতকালীন ফুলৰ প্ৰস্তুতি কৰিছে আৰু তাৰ লগতে যিসকলে ইনড'ৰ প্লাণ্টছ সংগ্ৰহ কৰি ৰাখিছে তেখেতসকলেও ইনড'ৰ প্লাণ্টছখিনিক যিমান পাৰে সময় দিবলৈ চেষ্টা কৰক যদি আমি পাতবিলাক চাফা কৰি নাৰাখোঁ পকা পাতবোৰ কাটি নাৰাখোঁ তেতিয়াহ'লে আমাৰ এই প্লাণ্টছবোৰ ছাৰ্ভাইভ কৰিবলৈ অকণমান অসুবিধা হয় এনেকুৱা ঠাণ্ডাৰ দিনত গতিকে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক